অহাকালিলৈ অৰ্থাৎ 1 অক্টোবৰ বুধবাৰে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিনদাৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। জুবিনদাৰ এই আদ্য শ্ৰাদ্ধত যাতে সকলো তেওঁৰ অনুৰাগীয়ে সুন্দৰভাৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে আৰু জুবিনদাৰ এই আদ্য শ্ৰাদ্ধৰ দিনা অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহ যাতে সকলোৱে সুন্দৰভাৱে উপভোগ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে অৰ্থাৎ চৰকাৰে অতি সুন্দৰকৈ ব্যৱস্থাপনা কৰি তুলিছে। যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ গেলেৰীত চাৰিওফালে জুবিনদাৰ বিভিন্ন প্ৰতিচ্ছবিৰে সজাই তুলিছে। সকলো যাতে অতি পৰিকল্পিতভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই নিৰ্দিষ্ট স্থানেৰে ওলাই যাব পাৰে তাৰ বাবে তেওঁলোকে অতি সুন্দৰকৈ বেৰিকেটেৰে ব্যৱস্থাপনা কৰিছে। ফিল্ডখন চাফ চিকুণকৈ অতি নিখুঁতভাৱে তেখেতসকলে কৰাৰ প্ৰয়াস কৰিছে। সকলোৱে যাতে সুন্দৰভাৱে আহিব পাৰে আপোনালোকে দেখিছে। এই স্থানতেই জুবিনদাৰ চিতাভস্ম ৰখা হ'ব। ইয়াতেই অনুৰাগীসকলে এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু এই স্থানত তেখেতসকলৰ পৰিয়ালৰ কিছুমান মাংগলিক কাৰ্য সমাপন কৰিব। ইয়াতে তেখেতৰ পৰিয়ালে তেখেতসকলৰ মাংগলিক কাৰ্য সমাপন কৰিব। এই দূৰত যি বৃহৎ মণ্ডপ দেখা পাইছে সেই মণ্ডপতেই 2000 অধিক ভকতে নাম প্ৰসংগ কৰিব। দিহানাম অনুষ্ঠিত হ'ব আৰু গায়ন বায়ন খোল বাদন অনুষ্ঠিত হ'ব। সাংবাদিকসকলৰ বাবে মিডিয়াৰ বাবে অতি সুন্দৰকৈ তেওঁলোকে কেম্পৰ ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগৰ বাবেও ব্যৱস্থা কৰিছে যাতে অনুৰাগীসকলক কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। অতি সুন্দৰভাৱে তেখেতৰ চিতাভস্ম য'ত ৰখা হ'ব, য'ত শ্ৰদ্ধাঞ্জলি জনাব সজাই তোলা হৈছে। এতিয়াও প্ৰস্তুতি সম্পূৰ্ণ কৰিবৰ বাবে বহু সংখ্যক শ্ৰমিকে কাম কৰি আছে। নিশাৰ ভিতৰত যিহেতু সম্পূৰ্ণ কৰিব লাগিব, নিশাৰ ভিতৰতে সম্পূৰ্ণ কৰি যাতে অতি শৃংখলাবদ্ধভাৱে কৰিব পাৰে তাৰ বাবে তেখেতসকলে চেষ্টা কৰিছে। তেওঁলোক আমাৰ অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও যদি অনুষ্ঠানসমূহ উপভোগ কৰিব বিচাৰে ক্ৰীড়া সন্থাৰ খেলপথাৰৰ গেলেৰীত বহি অনুষ্ঠানসমূহ উপভোগ কৰিব পাৰিব। অনুষ্ঠানসমূহ যাতে সুন্দৰভাৱে সমাপন হয় তাৰ বাবে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া অঞ্চলস্থ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় সংগঠন সংবাদকৰ্মীসকলক লৈ পৃথকে সমিতিসমূহ গঠন কৰি দিছে। সমিতিসমূহে নিজৰ নিজৰ বিভাগত যাতে নিখুঁতভাৱে সমাপন হয় তাৰ বাবে চেষ্টা কৰি আছে। পুৱা 8 বজাৰ পৰাই অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব। পুৱা 8 বজাত এঘণ্টাৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অনুষ্ঠান আৰম্ভ কৰিব। তাৰ পিছতেই পৰিয়ালৰ মাংগলিক অনুষ্ঠানসমূহ তেখেতসকলৰ বাবে নিৰ্দিষ্ট স্থানত প্ৰস্তুত কৰি দিয়া হৈছে। তাতে তেওঁলোকৰ মাংগলিক কাৰ্যসমূহ চলি থাকিব। নাম কীৰ্তনৰ বাবে ব্যৱস্থা কৰি দিয়া ঠাইত নাম কীৰ্তন, গায়ন বায়ন, দিহানাম আদি চলি থাকিব আৰু তাৰ মাজতেই অনুৰাগীসকলৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান খোলা থাকিব। অনুৰাগীসকলে নিৰ্দিষ্ট পথেৰে প্ৰৱেশ কৰি জুবিনদাৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাই নিৰ্দিষ্ট কৰি থোৱা পথেৰে প্ৰস্থান কৰিব পাৰিব। গতিকে সকলো পুৱা 8 বজাৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহিব পাৰিব।